যিখন পুষ্প সজ্জিত যি বাহন সেই বাহনতেই লৈ যোৱা হৈছে জুবিন দাক আৰু জুবিন দাক এটা কলা কফিনৰ মাজত ভৰাই লৈ যোৱা হৈছে কোনেও ভাবিব নোৱাৰে যে জুবিন দা নাই কিন্তু এয়া সত্য এয়া বাস্তৱ এয়া দেখিবলৈ পোৱা গৈছে এয়া জুবিন দাক লৈ যোৱা হৈছে এয়া সহস্ৰজনৰ যি মৰম সেই মৰম এতিয়া দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধা ভাল পোৱা দেখিবলৈ পোৱা গৈছে এয়া জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এইসকল লোকে আৰু দেখিবলৈ পোৱা গৈছে জুবিন দাক এতিয়া সকলোৱে চিঞৰিছে শেষ বিদায় দিছে আৰু মায়াবিনীৰ গানটোৱেই যেন জুবিন দাক এতিয়া সকলোৱে শেষবাৰৰ বাবে বিদায় দিছে এয়া ভিৰ দেখুৱাইছো ভিৰ যি মৰম আচলতে জুবিন দাৰ প্ৰতি যি মৰম সেই মৰম এতিয়া দেখিবলৈ পোৱা গৈছে জুবিন দাক সদায় ভাল পাইছিল কিন্তু জুবিন দা যে এনেকৈ কাকো মাত নিদিয়াকৈ যাব সেয়া কোনেও কল্পনাও কৰিব পৰা নাই আৰু জুবিন দাক এতিয়া কাষৰ পৰা একেবাৰে কাষৰ পৰা অকণমান চাবলৈ সকলোৱে এতিয়া বিচাৰিছে আগ্ৰহ কৰিছে কিন্তু ইয়াত হয়তো নোৱাৰিব হয়তো এয়া সম্ভৱ হৈ উঠিব সৰুসজা ষ্টেডিয়ামত কিন্তু এই মুহূৰ্তত জুবিন দাক ইয়াৰ পৰা লৈ যোৱা হ'ল অৰ্থাৎ বিমানবন্দৰৰ পৰা জুবিন দাৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ কোনে কোনে বৰ্তমান সময়ত কাহিলীপাৰা বাসগৃহলৈ লৈ গৈ থকা পৰিলক্ষিত হৈছে আৰু তাতেই তেওঁৰ পত্নী আৰু তেওঁৰ পিতৃয়ে যিহেতু অকণমান সময় পাব বা তেওঁ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পৰিৱেশ গুৱাহাটী বিমানবন্দৰৰ পৰা এতিয়া পুষ্পসজ্জিত বাহনত এটা কলা কফিনত শুই গৈছে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী আমাৰ মানুহজনে এতিয়া সঁচাকৈ ৰজাৰ দৰে ওলাই গৈছে শ শ প্ৰজা হাজাৰ হাজাৰ প্ৰজা এতিয়া তেওঁ পিছে পিছে দেখুৱাইছো এয়া দৃশ্যাংশ ৰজা গৈ আছে আগে আগে আৰু পাছে পাছে অগণন প্ৰজা